হেল্ল' এভৰিৱান, মই আজি পুনৰ আকৌ এটা ডায়েটত খাব পৰা এটা হেল্ডি ৰেচিপি লৈ আনিছোঁ। ৰেচিপি মানে এইটো মই জুচ হিচাপে দিম, এইটো ময়ো খাওঁ। এইটো মই বনাবলৈ লৈছোঁ। ইয়াত মই দিছোঁ 2টা নাচপতি, 2টা কল, আৰু ইয়াত দিম মই অ'টছ মই 3 চামুচ দিছোঁ। ইয়াত অ'টছ দিছোঁ। লগত দিছোঁ এয়া গাখীৰ। এইখিনি মই মিক্সিত পিচি ল'ম, আৰু ইয়াত দিম মই খেজুৰ। আৰু আনফালে এটা পাত্ৰত মই উতলা পানী দিম। ইয়াত মই প্ৰথমে দিছোঁ এইটো হৈছে মাৰ ভাগৰ কিডনীৰ দৰৱ, মানে কেটিনাইনৰ দৰৱ। মই গাঁৱলীয়া হয়, মই গোলাঘাটৰ পৰা আনি, মই গোলাঘাটলৈ প্ৰায়ভাগ এই দৰৱটো আনিবলৈকে যাওঁ। এয়া মই পানী গৰম কৰি ৰাখিছিলোঁ, এই পানী মই ইয়াত দি দিছোঁ। এইটো অভাৰ নাইট উতলা পানীত ৰাখিব লাগিব। ৰাতিপুৱা খালী পেটত এইটো মই মাক দিম খাবলৈ। মই ঢাকিলোঁ ইয়াত, আৰু অন্য হাতেদি মই ইয়াত দিছোঁ আজৱাইন, জিৰা, আৰু মই জালুকৰ গুড়া দিছোঁ। এয়াও মই তিয়াম, মোৰ কাৰণে, মই ৰাতিপুৱা খাম। ৰাতিপুৱা ফাৰ্ষ্টে গৰম পানীত ঘি দিয়াৰ পিছত, ঘি দি খোৱাৰ পিছত মই একাপ খাওঁ। এয়াও মই ঢাকি ৰাখিম। এইটো এমাহৰ দৰৱ আনো, মই এইটোত দিয়ে এমাহৰ আনো। এয়া মোৰ মিক্সিত পিছা হৈ গৈছে, পুৰা এগিলাচ হৈ গৈছে। এগিলাচ মই খাম। টেষ্টি হয়, আপোনালোকেও খাই চাব এনেকৈ বনাই লৈ। হেল্ডি হয়, যিবিলাকে ৱেইট লছ কৰে, ৱেইট লছ কৰা মানুহখিনিও এইটো খাব পাৰে। তেন্তে আজিলৈ আহোঁ, বাই বাই।